everyone, welcome back to my channel. More channel লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই অলি। আজি বহু দিনৰ মূৰত আজি আপোনালোকৰ ওচৰত এই মই ৰেচিপি লৈ আহিছো। যেহেতু কামৰ বাবে মই বিশেষ একো ভিডিঅ' দিব পৰা নাই, ভাবিছো আজি যেহেতু ঘৰতে আছো এটি ৰেচিপি বনাও আৰু এই ৰেচিপিটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ বুলি। এতিয়া হৈছে পনীৰ কাৰী। এতিয়া মই ভাবিছো যে মই মোৰ ষ্টাইলত পনীৰ কাৰীটো বনাও আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে ব্লগ ষ্টাৰ্ট কৰোঁ। তাৰে আগত আপোনালোকক দেখাওঁ আজিৰ বতৰটো বিৰাটেই ঠাণ্ডা আৰু বিৰাট ভাল লাগি আছে, কাৰণ ইমান গৰম পৰিছিল। তো এতিয়া যিটো বৰষুণ পৰিছে মাইণ্ডটোও ফ্ৰেছ হৈ আছে, ভালো লাগি আছে। তো এতিয়া বনাবলৈও ভাল লাগিব। তাৰ আগত আপোনালোকক দেখাওঁ। পনীৰ কাৰীৰ বাবে ইয়াত মই দুটা পিঁয়াজ কাটিছোঁ, এয়া কাজু, এয়া আদা নহৰু আৰু দুটা টমেটো, দুটা শুকান জলকীয়া, দুটা তেজপাত আৰু ইপিনে পনীৰ মই কাটি লৈছোঁ আৰু ইয়াত মই এড কৰিছোঁ নিমখ, অকণমান হালধি গুড়ি আৰু অকণমান জলকীয়াৰ গুড়ি। এতিয়া গোটেইখিনি একেলগে সানি লৈছোঁ। এতিয়া এটা পেনত অকণমান তেল ঢালি লৈছোঁ আৰু ইয়াত মই পনীৰখিনি ভাজি ল'ম। পনীৰখিনি ভজা হোৱাৰ পিছত এতিয়া মই এখন প্লেটত পনীৰখিনি নমাই থ'ম। একেখন পেনতে মই আকৌ অকণমান তেল দি ইয়াত মই গোটা জিৰা, গোটা শুকান জলকীয়া ভাজি ল'ম আৰু কাটি লোৱা পিঁয়াজখিনি মই ইয়াত দি ল'ম। দি পিনে এই পিঁয়াজখিনি মই এইখিনি তেলত ভাজি ল'ম আৰু ইয়াত মই দিম আদা নহৰু আৰু লগত দিম কাজু। এতিয়া গোটেইখিনি মই একেলগে অকণমান ভাজি ল'ম। ইয়াৰ পিছত মই কাটি লোৱা বিলাহীখিনি ইয়াত মই দি দিম। এতিয়া বিলাহীখিনি আধা ভজালৈ মই ইয়াত অকণমান নিমখ আৰু হালধি গুড়ি এড কৰি দিছোঁ। এতিয়া মই 2 মিনিটমান সময় ঢাকি ল'ম। 2 মিনিট সময় হৈ যোৱাৰ পিছত এতিয়া মই আকৌ অকণমান লৰোৱাৰ পিছত এতিয়া মই এখন প্লেটত নমাই থ'ম। মছলাখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই গ্ৰাইণ্ডাৰ মিক্সাৰত এইখিনি এটা পেষ্ট বনাই ল'ম আৰু অকণমান ইয়াত পানী দি দিম। এয়া পেষ্টখিনি ৰেডি হৈ গ'ল। এতিয়া একেখন পেনতে মই আৰু অকণমান তেল দি পিনে ইয়াত মই 2 খিলামান তেজপাত আৰু অকণমান জ্বলা গুড়ি এড কৰি দিম। এতিয়া লৰাই দিম। লৰাই দিয়াৰ পিছত এতিয়া মই বনাই থোৱা পেষ্টখিনি ইয়াত দি দিম আৰু এতিয়া গোটেইখিনি মই একেলগে মিক্স কৰি ল'ম। এতিয়া মই অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি দি পিনে গোটেইখিনি একেলগে মিক্স কৰি ল'ম। এতিয়া মই 2 মিনিটমান সময় ঢাকনিখন লগাই থ'ম। 2 মিনিট সময় হৈ যোৱাৰ পিছত এতিয়া মই আকৌ এবাৰ লৰাই দিম। লৰাই দিয়াৰ পিছত এতিয়া মই ভাজি থোৱা পনীৰখিনি ইয়াত দি দিম আৰু গোটেইখিনি একেলগে মিক্স কৰি ল'ম। এতিয়া মই অলপ সময় এনেকৈ ভাজি ল'ম। অকণমান ভজা হোৱাৰ পিছত ইয়াত মই পৰিমাণ অনুযায়ী অকণমান পানী এড কৰি দিম
আৰু লগত মই ইয়াত অকণমান সোৱাদ অনুযায়ী নিমখ দিম, কাৰণ মই আগতেও নিমখ ইয়াত দি দিছোঁ। এতিয়া গোটেইখিনি মিক্স কৰাৰ পিছত এতিয়া মই ইয়াত গৰম মছলাৰ গুড়ি দিম আৰু ইয়াত মই দিম কচুৰি মেথি। এতিয়া গোটেইখিনি মই একেলগে লৰাই দিম। এয়া মোৰ হৈ গ'ল পনীৰ কাৰী। এতিয়া মই এটা বাউলত পনীৰখিনি নমাই থৈছোঁ আৰু ইয়াত মই অকণমান ধনিয়া এড কৰি দিছোঁ। যদি আজি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু লগতে কোনোবা যদি নতুন ব্যক্তিয়ে আজি প্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টি চাইছে যাতে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ে। তেতিয়াহ'লে আজিলৈ এইখিনিয়ে।